বিধায়কৰ লগত মানে কিবা কাম এটা মোক আগতে দিম বুলি ক'লে, তাৰপৰা সেইটো কথা কাৰণে মই গ'লোঁ। তাৰপৰা যোৱা পাছত মানে তেখেতৰ লগত মই আলোচনাটো কৰিলোঁ, বোলো আপোনাৰ অমিয় ভূঞা, আমাৰ বিপিয়া সমষ্টিৰ অমিয় ভূঞা তেখেতৰ ওচৰলৈ গ'লোঁ। তাৰপৰা তেখেতে মানে 1 লাখ টকা এটা আগতে মোৰ পৰা লৈ থৈছিলে বেলেগ দুজনৰ দ্বাৰা। তাৰপৰা মই ক'লোঁ এই কামটো মানে মোক যোনটো দিম বুলি ক'লে সেইটো বেলেগ দুজনক দি দিলে। তাৰপৰা মই আজি গৈ ক'লোঁ যে আপুনি কামটোতো বেলেগক দি দিলে, গতিকে মই যিটো পইচা দিছিলোঁ সেইটো আপুনি মোক ঘূৰাই দিয়ক। তাৰপৰা তেতিয়া তেখেতে মোক কৈছে বোলে হেৰি এই কি কথা ক'বলৈ আহিছে বোলে, ক'ত সাহ পালি, কি প্ৰমাণ আছে, 1 ছেকেণ্ডৰ ভিতৰত বোলে মোৰ ইয়াৰ পৰা ওলাই যা, নহ'লে বোলে তোক মই পুলিচ লগাই গুলিয়াই দিম। তাৰপৰা মই বোলো আগতেওতো আপুনি বহুত কিবাকিবি কৰি আছে। এবাৰ মানে সেইদিনাখন আপোনাৰ ভেণ্ডৰ হেৰি এটা টেণ্ডাৰ এটা হৈছিলে হেৰি আমাৰ ব্লক নাৰায়ণ বিহপুৰীয়াত। তাৰপৰা তেতিয়া মই তালৈ গ'লোঁ। তালৈ যাওঁতেনেও মানে হেৰি BDO ছাৰলৈ ফোন কৰি কৈছে তাই হেৰিটো ৰখাই দে, পিছত দিব, এতিয়া দিব নালাগে। মানে আমাৰ মানে বিহপুৰীয়া সমষ্টিত মহিলাসকলৰ লগত সি বহুত মানে কিবাকিবি খেলি আছে। আৰু লগতে এই বিহপুৰীয়াৰ জিলা পৰিষদৰ খগেন হাজৰিকা ফকলি, তাক লগাই মানে মোক মানে বহুত অনিষ্ট কৰিবলৈ মানে তাক বাৰে বাৰে মানে আজি 3-4 বছৰ আগৰ পৰা মানে ফকলিক লগাই দিছে, ইটো কৰক সিটো কৰক সিটো কৰক। তাৰপৰা ফকলিয়ে মানে মোক এদিন বহুত বেয়া কথা এটা কৈছে যে তোৰ কামখিনি যদি ৰখাই থ'ব নালাগে এনেকৈ তেনেকৈ তই মানে ক'ব নোৱাৰি আৰু মানুহৰ আগত। তাৰপৰা মই বোলো সেইবিলাক কথা আপুনি মাইকী মানুহ হৈ কিয় কৈছে? আপোনালোকে এতিয়া বিহপুৰীয়া সমষ্টি MLA হৈ ফকলি কথা মতে শুনি গোটেই বিহপুৰীয়া মানে গোটেই আমাৰ সমষ্টিবাসীক মানে একদম বিৰাট শাস্তি দিছে অমিয় ভূঞাই। এই 5 বছৰ মানে আমাক জ্বলা কলা খোৱালে। আপোনাৰ এতিয়া গোটেই ইয়াত যিমানখিনি কাম আহে চব বাহিৰৰ পৰা ঠিকাদাৰ আনি পেলাই কমিশ্যন লৈ গোটেই কামখিনি সমষ্টি বাহিৰৰ ঠিকাদাৰক দি দিয়ে। ইলেকশ্যনৰ সময়ত আমি ইলেকশ্যনৰ পাৰ্টি মানুহে আমি কিমান কষ্ট কৰি ঘৰে ঘৰে আমি ফ্লেগ দিওঁ, ঘৰে ঘৰে কি কৰোঁ, গোটেই মানুহখিনিক আমি তলৰ গ্ৰাছৰুটটো আমি বনাই পঠিওৱাৰ পিছত বিধায়কে আহি পেলাই আমাক কি কৰে, উল্টা পুল্টা কৰি আমাৰ অস্তিত্ব নাইকিয়া কৰি বিভিন্ন ধৰণৰ ডাঙৰ বেলেগ ঠিকাদাৰখিনি আনি কাম বিক্ৰী কৰিব। এটা কামকে 3-4 মানুহক আমাৰ সমষ্টিৰ যিখিনি সৰু কাম সেইখিনি সমষ্টিবাসীক দিয়ে, তাকো 3-4 মানুহক এটা কামকে বিক্ৰী কৰে সি। তেতিয়াতো আমাৰ মানুহৰ মাজত কাজিয়া হয়। সেই কাজিয়াখন চাই পেলাই মানে সি আৰু ফকলিয়ে ৰং লৈ থাকে। ফকলি মানে খগেন হাজৰিকা এই ফকলি, ই মানে হেৰি MLA মানে হেৰি আৰু MLA আপোনাৰ মানে MLA ফকলি মূৰৰ মতেই চলে আৰু। সেহেঁত 2টা জিলা পৰিষদৰ হেৰি এইবাৰ জিকিছে সি উপসভাপতি, কিমান 100 কিমানটামান ভোটত মাত্ৰ সি জিকিছে। সি মানে জিকিবলগীয়া সি প্ৰাৰ্থীয়ে নহয়, কিন্তু সি ভোটখিনি পাইছে বিজেপিৰ কাৰণে বিজেপিক সন্মান জনাই তাক মানুহে জিকাইছিলে। কিন্তু তাৰ আৰু বিধায়কৰ যিখিনি উদ্ভণ্ডালি, সেই উদ্ভণ্ডালিখিনি আমাৰ মানে অতিষ্ঠ হৈছোঁ। গতিকে মই আপোনালোকৰ যোগেদি CMক জনাইছোঁ যে CM ছাৰে আমাক কিবা এটা মানে নিৰাপত্তা দিয়ক। আজিতো অমিয় ভূঞাই ক'লে মোক পুলিচ লগাই তোক গুলিয়াই মাৰি দিম, কিন্তু তেনেকৈ হ'লে মোৰতো ভয় হ'ল, ক'ত কেনেকৈ যাম মই? কাইলৈ হয়তো সি মাৰিও দিব পাৰে। যোগাযোগ মই কৰিছিলোঁ আৰু মই এজাহাৰ দিলোঁ আপোনাৰ নাৰায়ণপুৰ থানাত দিলোঁ। নাৰায়ণপুৰ থানাত দিওঁতেনে OC ছাৰক মই ক'লোঁ ছাৰ এনেকৈ অমিয় ভূঞা মোক গুলিয়াই মাৰিম বুলি কৈছে বিধায়কে, গতিকে মই এজাহাৰ এখন দিছোঁ। তাৰপৰা ছাৰ কম্পিউটাৰ ৰুমতে বহি আছিলে। ছাৰে ক'লে হ'ব আপুনি দিয়ক, মই তেখেতলোকৰ লগত আলোচনাটো কৰি আপোনাক খবৰ দিম, তেনেকৈ ক'লে। তাৰপিছত আৰু একো নাই। কিন্তু মোৰ এতিয়া ঘৰলৈ যাবলৈ ক'ৰবাত যাবলৈতো ভয় হৈছে ন। এতিয়া মানে সেইকাৰণে মানে নিৰাপত্তাহীনত ভুগিছোঁ মানে আমি বহুত। ৰূপালী শইকীয়া, মই ঠিকাদাৰ আৰু ৰাজনীতিটো আছে আপোনাৰ এই নিৰ্বাচন কমিটিত আছোঁ, মই সম্পাদিকা। বিহপুৰীয়া সমষ্টি নহয়, আমাৰ হেৰিয়াৰ পঞ্চায়তৰ। হয়, এতিয়া এইটোৱে জনাম CM ছাৰক, এইটোৱে জনাম যে এনেকুৱা বিধায়ক আমাক নালাগে, আমাক আমুৱাইছে। গতিকে এই যিকেইটা দিন আছে সেইকেইটা দিনো তেখেতক আঁতৰাই দিয়ক। তেখেতক আমি আঁতৰাই দিয়াটো বিচাৰিছোঁ সমষ্টিবাসীয়ে, কাৰণ আমি 5 বছৰ বিৰাট জ্বলা কলা খালোঁ। 5 বছৰ আমি যি কষ্ট কৰি আপোনাৰ বিধায়কক আমি জিকালোঁ, তেখেতে কি কৰিলে 2-এটা মানুহ লৈ সমষ্টিত মানে 2-এটা মানুহ লৈ ইফালে সিফালে তেখেতলোকে মানে কাম কৰে। আমি মানে আপোনাৰ এনেকুৱা হৈছে মানে আমাৰ সমষ্টিত অমিয় ভূঞা বুলি ক'বলৈও আমি বাহিৰত লাজ পোৱা হৈছোঁ মানে। ই এনেকুৱা মানে দুৰ্দান্ত, এনেকুৱা হাৰামি মানে। চব তেনেকুৱা। এটা কাম 3বাৰকৈ বেগ বিক্ৰী কৰে তেওঁ। তাৰমানে পাৰ্চেণ্টেজ লয় ইটোকো দিয়ে সিটোকো 5% লয়, কিছুমানৰ পৰা 7% লয়, এনেকৈ মানে কাম বিক্ৰী কৰি ফুৰে ইয়াত। মানে সি মানে আমাৰ সমষ্টিটো গোটেই বিক্ৰী কৰি শেষ কৰি পেলালে। এতিয়া আপুনি এটা কথা চাব, আমাৰ সমষ্টিতে কিমান ডাঙৰ ঠিকাদাৰ আছে, আমি লেডিছো আছোঁ 3-4গৰাকীমান, কিন্তু সেইখিনি বাহিৰেও এতিয়া ভোটপুৰৰ কামটো বেলেগ সমষ্টিৰ পৰা আনি দিছেহি, কিন্তু ভোটটো আমি ইলেকশ্যনৰ সময়ত আমিয়ে লাগি ফুৰোঁ। আমি ফ্লেগ দিওঁ, আমি ইমানেই লাজ পাওঁ। বেলেগৰ ঘৰত আমি ফ্লেগ কেতিয়াবা দিবলৈ গ'লে আমাক ফ্লেগৰ সৈতে মানুহ মানে বেয়া কথা কৈ পঠিয়াই দিয়ে, হ'লেও আমি মানে জীয়াই ৰাখিছিলোঁ। কিন্তু মহিলা ফাৰ্ষ্ট মানে কি সেই কথাটো আমি বুজি নাপাওঁ।
নাযাওঁ। আৰু এই বিহপুৰীয়া এজনী মহিলাক সিদিনাখন কৈছে বোলে কাপোৰ খুলি বোলে তাইক ৰাস্তাত চুচুৰাই দিব। আৰু মোক কৈছে সেইদিনা, মোক আজিতো কৈছে, মোক আগতেও কৈছে বোলে হেৰি, আজিতো মোক ডাইৰেক্ট কৈছে যে একদম পুলিচ লগাই বোলে তোক 1 ছেকেণ্ডত গুলিয়াই দিম বোলে, 1 ছেকেণ্ডত নাইকিয়া হৈ যাবি। আৰু যদি তই নিউজ লাইভ বা বিভিন্ন ধৰণৰ চেনেলত বা ফেচবুকত এইবিলাক কথা তই জনাবলৈ হয় নহয়, তোক মই বোলে চাই ল, তই বোলে গলি আৰু মাজতে শুনিছিলোঁ তই বোলে কি হেৰি বিধানসভাত কিবা টিকেট বিচাৰিবলৈ যাবি, এনেকৈ তেনেকৈ মানে ঢেৰ তাৰ কথা, মানে বহুত কথা মানে সি তেনেকৈ কৈছে। গতিকে আমি ইয়াৰ যোগেদি আমি CM ছাৰক এটাই অনুৰোধ কৰোঁ, আমাৰ বিহপিয়া সমষ্টিত মানে কোনো শিক্ষিত পুৰুষৰ অভাৱ নাই। গতিকে এইবাৰ আমাৰ শিক্ষিত পুৰুষক টিকেট দিয়ক। আৰু যদি নেক্সট টাইম যদি আকৌ অমিয় ভূঞাকে টিকেট দিবলৈ হয়, তেতিয়া কিন্তু আপোনাৰ বহুত দিগদাৰ হ'ব। কিন্তু আমি নেপালৰ নিচিনা সৃষ্টি কৰি দিম যদি অমিয় ভূঞাই দিয়াত টিকেট পায়। আমি মানে কৰিবলৈ আমি বাধ্য হৈ যাম মানে।